আজি আমাৰ যিখন ট্ৰেইনিং এই ট্ৰেইনিংখন হ'ল আপোনালোকৰ লকছ কাটঅফৰ ওপৰত। আপোনালোকৰ এতিয়া সমগ্ৰ অসমতে লকছৰ কাটঅফ হৈ আছে আপোনাৰ ভিঅ' আৰু SCG কাটঅফৰ, যিটো ফাইনেন্সিয়েল ট্ৰানজেকশ্যনৰ কাটঅফ হৈ আছে। তো এই ফাইনেন্সিয়েল ট্ৰানজেকশ্যনৰ কাটঅফৰ হাতত এখন ফৰ্ম আহিছে। আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে এই ফৰ্মখন পূৰাব। ফৰ্মখন পূৰোৱাৰ পিছত তাৰপিছত কি কৰিব, আপোনালোকৰ যি লকছৰ এপ হয় তাত গৈ আপোনালোকে ফিল আপ কৰিব। তো প্ৰথমত আমি আজি ফৰ্মখন শিকোঁ, ইয়াৰ পিছত আমি লকছত কেনেকৈ ভৰাব লাগে আমি সেইটো শিকিম, ঠিক আছে। তো চাওক, প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, SHG নেম এণ্ড কোড, ইয়াত লিখিব লাগিব SHG নেম, যেনে মই ধৰিছোঁ বৰ্ষা SHG, আৰু ইয়াত লিখি দিব কোডটো, আপোনালোকৰ যিটো 4ৰ পৰা ষ্টাৰ্ট হয়, 400 যি হয় এইটো লিখি দিব, ঠিক আছে। তাৰপিছত লিখিব ফৰ্মেশ্যন ডেট, ফৰ্মেশ্যন কেতিয়া হৈছিলে, মই ধৰি লৈছোঁ ঠিক আছে। তাৰপিছত আপোনাৰ ভিলেজ ক'ত আছে এড্ৰেছটো লিখি ল'ব, গ্ৰাম পঞ্চায়ত লিখি ল'ব, আৰু কোন ব্লকৰ হয় সেই ব্লক লিখিব। আৰু ইয়াত লিখিব, এইটো চাওক, এইটো অকণমান ধ্যান দিবলগীয়া, কাট অফ মিটিং নাম্বাৰ, লাষ্ট মিটিং অফ দ্য কাট অফ মন্থ। মানে ইয়াত কৈছে যে আপোনালোকৰ এই গোটখন SHGখন ৰেজিষ্টাৰ হৈছিলে 2013 চনত। সেই 13 চনৰ পৰা আপোনালোকে যে সপ্তাহত এটাকৈ মিটিং কৰি আহিছে, মাহত 4টাকৈ যে মিটিং কৰি আহিছে সাপ্তাহিক মিটিং, সেই আপোনালোকৰ এইটো দিনত যিটো কাট অফৰ আমাৰ ডেট হয়, কাট অফৰ ডেট হ'ল আমাৰ 31 মাৰ্চ 2026। এই ডেটলৈকে আপোনালোকৰ টোটেল সভা কিমানখন হ'ল সেই সভাৰ সংখ্যা ইয়াত দিব লাগে। ইয়াত ডিফল্ট 58 দিয়া আছে, আপোনালোকৰ চাগে এনেকুৱা হ'ব 625, এইটো হ'ব পাৰে 500 হ'ব পাৰে 300 হ'ব পাৰে, যাৰ যেনেকুৱা হয়, যিমান মিটিং হয় সেই টোটেল মিটিংখন ইয়াত বহাই দিব। তাৰপিছত আছে আপোনালোকৰ কাট অফ মিটিং ডেট, লাষ্ট মিটিং ডেটৰ কি হয়, এইটো আমাৰ 30/3/26 হ'ব পাৰে, 31/3/2026, ঠিক আছে। তাৰপিছত আমি চাওঁ নেক্সট, SHGৰ যি বেছিক ডিটেইল আমি সেইখিনি আমি ভৰালোঁ। এতিয়া আমি আহিম ফাইনেন্সিয়েল ট্ৰানজেকশ্যনত। তো ফাইনেন্সিয়েল ট্ৰানজেকশ্যনত প্ৰথমত আপোনালোকে উলিয়াব লাগিব যে যেতিয়াৰ পৰা গোট গঠন হৈছিলে সেই তেতিয়াৰ পৰা পাৰ মেম্বাৰে কিমানকৈ ছেভিং কৰিছিলে সপ্তাহত বা মাহত, সেই টকাখিনি আপোনালোকে প্ৰথমতে হিচাপ কৰি উলিয়াব লাগিব। তো চাওক, ইয়াত প্ৰথমত লিখিব মেম্বাৰ নেম, ঠিক আছে। মেম্বাৰ এটেণ্ডেঞ্চ ছেভিং, ভলেণ্টাৰী ছেভিং ক্ল'জ লোন কাৰ, SHG মেম্বাৰৰ। তো প্ৰথমে ইয়াত আপোনালোকে মেম্বাৰৰ প্ৰথমতে নাম লিখিব, যেনে মই লিখিছোঁ অনিতা, ৰীণা, বীণা, মীনা, এনেকুৱাকৈ আপোনালোকে প্ৰথমত নামখিনি লিখি ল'ব। তাৰপিছত ইয়াত সুধিছে যে এই বাইদেউজনী এই গোটত প্ৰথমৰ পৰা আমাৰ যিটো কাট অফ ডেট আছিলে, কাট অফ ডেট আমাৰ কি আছিলে 31 মাৰ্চ 2026। এই কাট অফ ডেটলৈকে মুঠ গোটৰ এটেণ্ডেঞ্চ কিমান হ'ল, ঠিক আছে। তো যদি বাইদেৱে প্ৰথমৰ পৰাই আছিলে তেতিয়াহ'লে এই প্ৰথমত যে আমি দিছিলোঁ যে বেছিক ইনফৰ্মেশ্যনত যে আমাৰ কাট অফ ডেটটো তেনেকুৱাই হ'ব। ধৰক আপোনাৰ ধৰিছোঁ এই বাইদেউ আছে 500, 510, 500, তেনেদৰে চবৰে বেলেগ বেলেগ হ'ব পাৰে, বা একেলগে সোমালে মিটিং একেলগে সমানো হ'ব পাৰে, বা কেতিয়াবা কি হয় এবচেণ্ট থাকিলে কি হ'ব, কমি যাব। তাৰপিছত আমাৰ সুধিছে যে কম্পালচৰি ছেভিং, ঠিক আছে। কম্পালচৰি ছেভিং যিটো আমি সঞ্চয় কৰোঁ মাহে মাহে বা সপ্তাহে আমি যিটো সঞ্চয় কৰোঁ। তো ইয়াত আমি কি কৰিব লাগিব, যদি বাইদেৱে 3 বছৰৰ পৰা সাপ্তাহিক জমা কৰি আছে, তো আমি কেনেকৈ উলিয়াম, প্ৰথম উলিয়াম আমি মাহত 100 টকা, বছৰত কিমান হ'ব 12ৰে পূৰণ কৰি দিম 1200 টকা।
তো বাইদেৱে বছৰত দিছে 1200 টকা, 3 বছৰত কিমান হ'ব পূৰণ কৰি দিম 3 বাৰং 36, 3600 টকা। যদি 3 বছৰ কৰিছে, যাৰ 4 বছৰ হৈছে 4 বছৰ হিচাপ ওলাব, যদি 3.5 বছৰ দিছে 3.5 বছৰৰ হিচাপ ওলাব। ঠিক আছে, তো ইয়াত মই লিখি দিছোঁ যে এই বাইদেৱে দিছে 3600। কেতিয়াবা কি হ'ব পাৰে যে নতুনকৈ সোমাই কমো হ'ব পাৰে, কোনোবা বাইদেৱে 3000 দিছে। ঠিক আছে, সেইটো হ'ব পাৰে। ভলেণ্টাৰী ছেভিংটো আমাৰ নালাগে, যিহেতু এইটো আমাৰ ভলেণ্টাৰী ছেভিং কৰাই নহয়। নাম্বাৰ অফ ক্ল'জ লোন, ইয়াত আৰু এটা কথা সুধিছে যে আপোনালোকৰ গোট গঠনৰ পৰা এতিয়ালৈকে আপোনালোকৰ মেম্বাৰে বা আপোনালোকে কিমানবাৰ লোন লৈ শেষ কৰিলে, সেই ক্ল'জ লোনৰ নাম্বাৰটো সুধিছে। মই ধৰি লৈছোঁ এই বাইদেৱে লৈছিলে 2বাৰ, এই বাইদেৱে লৈছিলে 3বাৰ, এই বাইদেৱে লৈছিলে এবাৰ, আৰু এই বাইদেৱে লৈছিলে 4বাৰ টোটেল লোন। তাৰপিছত ইয়াত কৈছে যে টোটেল এমাউণ্ট অফ ক্ল'জ লোন, বাইদেৱে এই দুটা লোন লৈছিলে যে দুটা লোনৰ মুঠ টকা কিমান। তো মই ধৰি লৈছোঁ যে প্ৰথমত লৈছিলে 30,000, তাৰপিছত লৈছিলে 20,000। তো 30,000 আৰু 20,000 কিমান হ'ব 50,000। আৰু এই লোনটো ওন ফাণ্ড লোন হ'ব পাৰে, CIF লোন হ'ব পাৰে, CEF লোন হ'ব পাৰে, বেংক লোন হ'ব পাৰে, যিকোনো লোন হ'ব পাৰে। যি লোনে লওক আমি ক্ল'জ লোন লিখিম। ঠিক আছে, বাইদেউ ধৰিছোঁ 1.5 লাখ 50,000 50,000কে 3বাৰ লৈছিলে, এই বাইদেউ এবাৰতে 10,000 লৈছিলে, যিকোনো হ'ব পাৰে। ঠিক আছে, তো আপোনালোকে কি কৰিব, এই গোটৰ যিকেইজনী মেম্বাৰ আছে গোটেইকেইজনী মেম্বাৰৰ নাম লিখি পেলাই কাৰ এটেণ্ডেঞ্চ কিমান আছে, ছেভিং কিমান কৰিছে, আৰু ক্ল'জ লোন কেইটা, আৰু টোটেল টকা কিমান। ঠিক আছে, ইয়াৰ পিছত আমি শিকিম। ঠিক আছে, ইয়াৰ পিছত আমাৰ SHG টু মেম্বাৰ এক্টিভ লোন। ইয়াৰ আগতে আমি চালোঁ ছেভিং, ক্ল'জ লোন, এটেণ্ডেঞ্চ, সেইবোৰৰ ডাটা আমি প্ৰথমত লৈ ল'লোঁ। এতিয়া আমি ডাটা ল'ম SHG টু মেম্বাৰ এক্টিভ লোন, মানে আমাৰ গোটে মেম্বাৰক কিমান কিমান লোন দিছে, যিটো আপোনাৰ 31/3/26 চনৰ পিছতো চলি আছে। 26 চনৰ আগত লোন লোৱা আৰু এই 31 মাৰ্চ 2026 চনৰ পিছতো চলি আছে। মানে আমাৰ এইটো কাট অফ ডেট হয়নে? আমাৰ এইটো কি ডেট আছিলে, কাট অফ ডেট। ঠিক আছে, এই কাট অফ ডেটৰ আগত লোন লৈ পেলাইও এতিয়া লোন চলি আছে, সেইকেইটাকে লোনৰ কি বুলি কওঁ আমি, এক্টিভ লোন। আৰু যি লোন এইটো ডেটৰ আগত লৈ পেলাই এইটো ডেটৰ আগতে শেষ কৰি দিছে, এইকেইটা আমি ক্ল'জ লোন, যিটো আমি ইয়াৰ আগত শিকিলোঁ। ঠিক আছে, এইটোত কনফিউজ নহ'ব। তো প্ৰথমত চাম যে কোনকেইটা লোন এতিয়াও চলি আছে। তো মই ধৰি লৈছোঁ, ঠিক আছে, 3জনী বাইদেউৰ এক্সাম্পল মই লৈ লৈছোঁ। তাৰপিছত ইয়াত সুধিছে যে এইটো যিটো লোন চলি আছে এই লোনটো কিমান নাম্বাৰ। তো ধৰক ক্ল'জ লোন ধৰক 3টা বা 4টালৈকে আছিলে, তাৰপিছত যেতিয়া লোন লয় কিমান হ'ব, সংখ্যাটো বাঢ়ি যাব। ধৰক ক্ল'জ লোন আছিলে 3টালৈকে, আগত 3বাৰ লৈছিলে, এই যিটো লোন চলি আছে সেইটো 4 নম্বৰ, তেতিয়া আমি ইয়াত কি লিখিম, 4 লিখিম, 4 নম্বৰ লোন। তাৰপিছত সুধিছে যে লোনৰ এমাউণ্ট, যিটো যেতিয়া লোন লৈছিলে সেইটো সময়ত কিমান লৈছিলে। আমি ধৰি লৈছোঁ যে 50,000 বাইদেৱে লোন লৈছিলে 50,000। ঠিক আছে, বাইদেৱে 4 নম্বৰ লোন যেতিয়া লৈছিলে, যিটো এক্টিভ লোন এতিয়া চলি আছে, কাট অফ ডেটৰ আগত লোৱা লোন এতিয়া চলি আছে, সেই লোনটোত কিমান টকা লৈছিলে, ধৰি লৈছোঁ 50,000 লৈছিলে। ঠিক আছে, ইয়াত সুধিছে যে লোনটো যে লৈছিলে কিহৰ কাৰণে লৈছিলে। তো আপোনালোকে এপত অলৰেডি অপশ্যন পাই যাব যে কিহৰ, তাত অপশ্যনকেইটা দিয়ে আছে কি কি লোন। মই ইয়াত ধৰি লৈছোঁ যে এগ্ৰিকালচাৰ, খেতি কৰিবৰ কাৰণে লৈছিলে, বা গৰু ছাগলী লাইভ ষ্টক। ঠিক আছে, যি হয় সেইটো আপোনালোকে ইয়াত লিখি ল'ব। বাইদেউ সুধিব যে বাইদেউ আপুনি লোন লৈছিলে, এইটো কিহৰ কাৰণে লৈছিলে। ইয়াত কেটেগৰী, ইয়াত লোন পাৰপ'জ। ঠিক আছে, এইটো অলৰেডি আপোনালোকে এপত পাই যাব, এই 3টাটো একেলগে আছে। তাৰপিছত আছে চ'ৰ্চ মানে কি লোন লৈছিলে। ঠিক আছে, ধৰি লৈছোঁ CIF লোন। ঠিক আছে, তাৰপিছত সুধিছে লোন ডিছবাৰ্চমেণ্ট ডেট, এই লোনটো যে লৈছিলে 50,000 লোন লৈছিলে এই ডেটৰ আগত, সেই কোনটো ডেটত
লোন লৈছিলে মই ধৰি লৈছোঁ যে বাইদেউ লৈছিলে 1 তাৰিখ 3 মাহ 2021 চনত লৈছিলে ঠিক আছে 2021 চনত লৈছিলে ইণ্টাৰেষ্ট ৰেট এই যিটো 50,000 লোন লৈছিলে কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্টত লৈছিলে তো আমাৰ কি হয় SHG আমাক মেম্বাৰ কিমান দিয়ে 12% ঠিক আছে এইটো কোনোবা SHG অকণমান বেছি হ'ব পাৰে 12% হ'ব পাৰে 15% হ'ব পাৰে 18% হ'ব পাৰে ঠিক আছে 20% 12% মানে বছৰেকত 100 টকাত 1 বছৰত 12 টকা তেতিয়াহ'লে মাহত কিমান পৰিলে 100 টকাত মাহত 1 টকা কিছুমানৰ মাহত 2 টকা হ'ব পাৰে তেতিয়াহ'লে 24 হ'ব ঠিক আছে ইয়াত সুধিছে প্ৰিন্সিপাল ৰিপেইড ইয়াত কি বিচাৰিছে প্ৰিন্সিপাল ৰিপেইড মানে কিমান টকা মূলধন ঘূৰাই দিছে এই কাট অফ ডেটৰ লৈকে এই কাট অফ ডেটলৈকে 50,000টো লৈছিলে যে এই ডেটলৈকে কিমান টকা ঘূৰাই দিছে বুলি সুধিছে মই ধৰিছোঁ ইয়াত 20,000 টকা ঘূৰাই দিছে ঠিক আছে এতিয়া আউটষ্টেণ্ডিং প্ৰিন্সিপাল আউটষ্টেণ্ডিং কিমান থাকিলে বাকী কিমান থাকিব বাকী লিখিলাম 30,000 হয়নে 50,000 লৈছিলে 20,000 ঘূৰাই দিলে থাকিব কিমান 30,000 সুধিছে যে প্ৰিন্সিপাল অভাৰডিউ আছে নেকি আমাৰ প্ৰিন্সিপাল অভাৰডিউ নাই যিমান দিবলগীয়া আছিল আমাৰ ইমানেই দিয়ে অভাৰডিউ মানে সেইটো হয় আপোনালোকৰ এই ডেটলৈকে যিমান টকা দিবলগীয়া আছিলে সিমান টকা দিলে নে নাই যদি তাতকৈ কম দিয়ে কিমান টকা কম দিছে সেইটো হ'ল অভাৰডিউ এক্সাম্পল ধৰক এইটো মাহত আপোনালোকৰ কিস্তি দিব লাগে 10,000 টকা কিন্তু আপুনি 10,000 টকা দিব নোৱাৰিলে এই কিস্তি দিলে আপুনি 8,000 টকা যি 2,000 টকা কম দিলে ইয়াকে কয় অভাৰডিউ ঠিক আছে তো আমি ধৰি লৈছোঁ অভাৰডিউ 0 তাৰপিছত সুধিছে ৰিমেইনিং পিৰিয়ড মানে এই ডেটৰ পিছত আৰু কিমানটা সপ্তাহ দিব বাকী আছে বুলি সুধিছে মই ধৰি লৈছোঁ আৰু 20টা সপ্তাহ দিব বাকী আছে ঠিক আছে আগৰ যেনেকৈ দিবলগীয়া তেনেকৈ দিলে দি পেলাই 20,000 টকা দিছিলে বাকী এইটো ডেটৰ পিছত মই ধৰি লৈছোঁ আৰু 20টা সপ্তাহ আছে আপোনালোকৰ 30টা হ'ব পাৰে ইয়াতকৈ কমো হ'ব পাৰে সেইটো একো কথা নাই এইটো বেলেগ বেলেগ গোটৰ বেলেগ বেলেগ হ'ব ঠিক আছে তাৰপিছত আমি নেক্সট চাওঁ এতিয়া আমি শিকিম SHG ৰিচিভ ফ্ৰম মেম্বাৰ মেম্বাৰৰ পৰা SHG কি কি ৰিচিভ কৰে আমি এইটো চাম প্ৰথমতে তেনেদৰে নাম লিখি ল'ব ইয়াত মই এক্সাম্পলত দুটাই লিখি লৈছোঁ ঠিক আছে আপোনালোকে গোটেইখিনি লিখি ল'ব এতিয়া সুধিছে যে এই মেম্বাৰে SHG শ্বেয়াৰ কেপিটেল দিছে নেকি দিয়া নাই মেম্বাৰশ্বিপ ফিজ দিছে নেকি মই ধৰিলোঁ 100 টকা দিছে মেম্বাৰশ্বিপ ফিজ দিব পাৰে নিদিব পাৰে একো কথা নাই দিলে লিখিব নিদিলে লিখিব নালাগে কণ্ট্ৰিবিউশ্যন বাই মেম্বাৰ ফৰ ইনভেষ্টমেণ্ট ইন ভিঅ' নাই দিয়া নাই পেনাল্টি 10 টকা আছে 10 টকাৰ ফাইন এটা আছে আদাৰ ছেভিং নাই এইটোৰ ইমানটোৱে মানে এইটোৰ মিনিং কি কৈছে যে SHG ৰিচিভ ফ্ৰম মেম্বাৰ মানে মেম্বাৰে সঞ্চয়ৰ বাহিৰে আৰু কিবা দিছে নেকি জমা প্ৰথমতে আমি সঞ্চয় লিখিলোৱে ছেভিং কম্পালচৰি ছেভিং তাৰ বাহিৰে আৰু কিবা দিছে নেকি সেইটোৱে সুধিছে ঠিক আছে আমি ধৰি লৈছোঁ একেটা নহ'ব পাৰে ধৰক ৰিমাৰ চব একোৱে দিয়া নাই চব খালী এনেকুৱা হ'ব পাৰে ঠিক আছে যাৰ যোনে যিমান দিছে সেইটোৱে লিখিব নেক্সট আছে আমাৰ পে'মেণ্ট টু মেম্বাৰ ফ্ৰম SHG এতিয়া কৈছে পে'মেণ্ট টু মেম্বাৰ ফৰ SHG ইয়াতে ছেম মানে SHGয়ে প্ৰথমত চালোঁ আমি যে SHG ফালৰ পৰা মেম্বাৰ ফালৰ পৰা SHG লৈ আৰু কি কি জমা হৈছে এইটো হ'ল উল্টা SHG মেম্বাৰক কি কি দিছে পে'মেণ্ট টু মেম্বাৰ ফ্ৰম SHG ঠিক আছে ইয়াতে ছেম নাম লিখি লৈছোঁ দুটামান অনিতা আৰু ৰীমা ঠিক আছে ইয়াত হৈছে গ্ৰাণ্ট ডনেশ্যন টু মেম্বাৰক কিবা গ্ৰাণ্ট কিবা অফাৰ কিবা টকা দিছে নেকি ডিছকাউণ্ট দিছে নেকি বা কিবা ডনেশ্যন দিছে নেকি বুলি সুধিছে আৰু এটা দিছে ডিভিডেণ্ড পে'মেণ্ট টু মেম্বাৰ ডিভিডেণ্ড পে'মেণ্টটো হ'ল আপোনালোকৰ যদি গোটৰ বহুত লাভ হৈছে বহুত টকা পুঁজি আছে গোটে আলোচনা কৰিলে যে আমাৰ এইটো বছৰত আমাৰ এইটো কাম কৰি আমাৰ ভালেমান টকা আমাৰ লাভ হ'ল তো আমি এটা কাম কৰোঁ এই লাভৰ কিছু অংশ আমি মেম্বাৰে ভগাই লওঁ বা লাভখিনি আমি ভগাই লওঁ সেইটোকে কয় ডিভিডেণ্ড যদি তেনেকুৱা কিবা আছে ইয়াত লিখিব ঠিক আছে আহিলে আমাৰ গ্ৰুপ ইনভেষ্টমেণ্ট SHG গ্ৰুপ ইনভেষ্টমেণ্ট SHG গ্ৰুপ
SHG কিবা ইনভেষ্ট কৰিছে নেকি তো ইয়াত এই গ্ৰুপ ইনভেষ্টমেণ্টত কি থাকিব পাৰে ভিঅ CLA বা বেংকৰ আদাৰ ইনষ্টিটিউট ফ্ৰম কম্পালচৰি ছেভিং ভলেণ্টাৰী ছেভিং এণ্ড শ্বেয়াৰ কেপিটেল ফিক্সড ডিপ'জিট তেনেকুৱা কিবা কৰিছে নেকি মানে এইটো হ'ল আপোনাৰ মেম্বাৰে SHG নহয় SHGয়ে আমাক যেতিয়া ছেভিং কৰে তো নৰ্মেলি আমি জানো যে আমাৰ SHGয়ে ভিঅত মাহত 50 টকা হওক বা 100 টকা হওক এটা কি কৰিব লাগে ছেভিং কৰিব লাগে সেইটোৱে তো ইয়াত ইনভেষ্টমেণ্ট এট BLF CLF ভিঅ বেংক ক'ত ইনভেষ্টমেণ্ট কৰিছে তো মই লিখিম ভিঅ'ৰ ইয়াত নাম লিখি দিব মই দিছোঁ XYZ ভিঅ'ৰ নাম ঠিক আছে কাৰণ আপোনালোক এটাই ভিঅ'ই হ'ব কোনটো ভিঅ'ত কিমানকৈ দিছে আপোনাৰ SHGৰ পৰা আপোনাৰ ভিঅ'ত কিমানকৈ দিছে মই দিছোঁ কম্পালচৰি ছেভিং 100 টকা দিছে বাকীকেইটা নিদিব পাৰে ঠিক আছে বা কোনো SHG যদি ফিক্সড ডিপ'জিট কৰি থৈছে বেংকত তেতিয়াহ'লে ইয়াত লিখিব বেংক লিখি পেলাই ইয়াত লিখি দিব যি হয় আৰু যিমানে কৰক এনেকুৱা লিখি দিব ঠিক আছে বিশেষকৈ এইখিনি ইমান অকল এইটোৱে পাব ছেভিংটোৱে পাব বাকী নাই তাৰপিছত আহিলে যেনেদৰে আমি পাইছিলোঁ মেম্বাৰ ক্ল'জ লোন ছেম তেনেদৰেই SHG ক্ল'জ লোন SHG ক্ল'জ লোন মানে যেনেকৈ আপোনালোকৰ SHGৰ পৰা মেম্বাৰৰ যেনেকৈ ক্ল'জ লোন আছিলে যে আমি SHGৰ পৰা আমি লোন লৈছিলোঁ 5টা লোন লৈ আমি শেষ কৰিলোঁ তেনেদৰে আপোনাৰ SHGয়ে ভিঅ'ৰ পৰা কেইটা লোন লৈ শেষ কৰিলে তাত আপোনাৰ বেংক লোন হ'ব পাৰে বা CIF CEF PFME চিট কেপিটেল যিকোনো লোন হ'ব পাৰে ঠিক আছে তো তেনেদৰে ইয়াত ছেম লিখিব যে মই ভিঅ'ৰ পৰা লৈছিলোঁ ভিঅ'ৰ নামো লিখিব পাৰে ভিঅ'ৰ পৰা লৈছিলোঁ ফাণ্ড চ'ৰ্চ কি টকা CIF লৈছিলোঁ লোনৰ নাম্বাৰ 4 নম্বৰ লোন ইয়াৰ আগত 3 নম্বৰ লৈছিলে এইটো 4 নম্বৰ লোন টোটেল এমাউণ্ট অফ ক্ল'জ লোন কেইটা টোটেল এমাউণ্ট সুধিছে মই ধৰিছোঁ 4টাৰ 2 লাখ টকা ঠিক আছে যিমান ক্ল'জ লোন সেইকেইটা ইয়াত লিখি দিব তাৰপিছত ইয়াত লিখিলে বেংক আপোনালোকে বেংকৰ পৰা কি লৈছিলে বেংক লোন দুটা লৈছিলে ধৰক 10 লাখ বুজি পাইছে এনেকৈ ভৰাই যাব ইয়াৰ পিছত আমি ধুনীয়াকৈ ক্লিয়াৰ হ'ম আমি যেতিয়া এপত ভৰাম ঠিক আছে আমি এপত এটা ট্ৰাই কৰিম এইটোৰ পিছত ইয়াত তেনেদৰে যেনেকৈ আমাৰ মেম্বাৰৰ এক্টিভ লোন আছিলে ছেম তেনেদৰে ইয়াত সুধিছে যে আপোনাৰ SHGৰ এক্টিভ লোন কিমান আছে ছেম একেদৰে যেনেকৈ আমাৰ মেম্বাৰে SHGৰ পৰা লোন মানে সেই ডেটৰ পৰা আমাৰ কাট অফ ডেট কিমান আছিলে 31/3/2026 আমাৰ মোৰ নিজৰ SHGয়ে মই যিটো SHGৰ মই কাট অফ ভৰাই আছোঁ এই SHGয়ে এই ডেটৰ আগত লোন লৈছিলে কিন্তু এতিয়াও ভিঅ'ক ঘূৰাই আছে মানে এতিয়াও চলি আছে তেনেকুৱা ধৰণৰ লোনৰ কথা কৈছে একেটা ধৰণে প্ৰথম পদ্ধতিতে সুধিছে যে ইনষ্টিটিউশ্যন টাইপ ভিঅ' কিমান টকা কাৰ পৰা ব্ৰ' কৰিছিলে লোন একাউণ্ট নাম্বাৰ লোনৰ একাউণ্ট নাম্বাৰটো কি এইটো ভৰাই দিব লোন এমাউণ্ট কিমান টকা লৈছিলে 50,000 ফাণ্ড চ'ৰ্চ CIF লোন ডিছবাৰ্চমেণ্ট ডেট কেতিয়া দিছিলে এইটো ডেটৰ আমাৰ আগত হ'ব লাগিব তো 1/3/2025 ধৰি লৈছোঁ ঠিক আছে ৰিমেইনিং পিৰিয়ড আৰু কিমান সপ্তাহ দিব বাকী ঘূৰাব বাকী আছে মই ইয়াত ধৰি লৈছোঁ আপোনাৰ 20 সপ্তাহ আৰু বাকী আছে ৰিমেইনিং আছে ইণ্টাৰেষ্ট ৰেট কিমান তো আমি SHGৰ পৰা আমি ভিঅ'ক কিমান দিওঁ 9% হয়নে আপোনালোকে এইটো জানেনে যে কাৰ কিমান পাৰ্চেণ্ট হয় ঠিক আছে এইটো শেষৰ পিছত মই সেই পাৰ্চেণ্টেজটো কৈ দিম হ'ব ইয়াতে কৈ দিছোঁ আপোনালোকৰ মেম্বাৰৰ পৰা যেতিয়া আপোনালোকে SHGত ঘূৰাই দিব টকা তেতিয়া দিব 12% SHGয়ে যেতিয়া ভিঅ'ক ঘূৰাব তেতিয়া হ'ব 9% আৰু ভিঅ'ই যেতিয়া CLFক ঘূৰাব তেতিয়া হ'ব 6%
এইটো মনত ৰাখিব 3% আপোনাৰ SSG থাকিব আৰু 3% ভিঅ ৰাখিব আৰু 6% ক'লৈ যাব চেললৈ যাব যি 1 টকা ইণ্টাৰেষ্ট এইটো গোটেইখিনিয়ে 3% পাব ঠিক আছে এইটো নাপাহৰিব এইটো লিখি ল'ব ইণ্টাৰেষ্ট ৰেট 9% এতিয়া প্ৰিন্সিপাল ৰিপেড ইয়াতে একেধৰণে সুধিছে যে কিমান টকা ঘূৰাই দিছে 50,000ৰ মই ধৰিছোঁ ইয়াত 30,000 ঘূৰাই দিছে 20,000হে বাকী আছে সুধিছে অভাৰ ডিউ আছে নেকি অভাৰ ডিউ নাই আৰু আউটষ্টেণ্ডিং কিমান হ'ব 20,000 বাছ ইমানটো ওলাব লাগে বাকী এপত লৈ ফিল আপ কৰিব তাত ওলাই যাব যে এতিয়া আৰু কিস্তি কিমান টকাকৈ দিব লাগে আৰু ধুনীয়াকৈ চাৰ্ট ওলাই যাব ঠিক আছে তেনেদৰে ইয়াত সুধিছে ছেম বেংক এক্টিভ লোন যিটো CC লোন ইয়াত আপোনালোকে CIF VRF বাকী যি লোন আছে ইয়াত লিখিব আৰু বেংক লোনটো এক্সট্ৰাকৈ লিখিব ছেম একেদৰে CC লোনৰ একাউণ্ট নাম্বাৰ চেংচন ডেট লিখিব কেতিয়া লোন চেংচন হৈছিলে ডেটটো লিখিব চেংচন এমাউণ্ট কিমান আছিলে ধৰি লৈছোঁ 5 লাখ ড্ৰয়িং পাৱাৰ বেংকে উঠাব পাৱাৰ কিমান দিছে 5 লাখে দিছে ধৰি লৈছোঁ উইথড্ৰল এমাউণ্ট আপোনালোক উঠাইছে কিমান 5 লাখে উঠাইছে ইণ্টাৰেষ্ট ৰেট কিমান বেংকৰ যিটো ইণ্টাৰেষ্ট লাগে 11% হ'ব পাৰে 12% হ'ব পাৰে 13% হ'ব পাৰে য'ত যেনেকুৱা ইণ্টাৰেষ্ট আৰু ঘূৰাবলৈ বাকী কিমান আছে কাৰণ আমি যে এই ডেটৰ আগতে লৈছিলোঁ আৰু কিমান ঘূৰাব বাকী আছে 5 লাখৰ ভিতৰত ধৰক 3 লাখ টকা ঘূৰাব বাকী আছে তাৰপিছত ৰিনিউৱেল ডেট মানে শেষ কেতিয়া হ'ব ৰিনিউৱেল ডেটটো তেতিয়াই হয় যেতিয়া শেষ হোৱাৰ পিছত আকৌ যেতিয়া নতুনকৈ ৰিনিউ হয় ঠিক আছে একদম ইজি হয় ধুনীয়াকৈ আপোনালোকে ভৰাব খালি এমাউণ্টখিনি সদায় ঠিককৈ দিব এমাউণ্টত কেতিয়াও কনফিউজ নকৰিব ইয়াত আছে গ্ৰুপ ফাণ্ড ৰিচিভ বাই SSG আমি গ্ৰুপ ফাণ্ডখিনি চাম গ্ৰুপ ফাণ্ড ৰিচিভ বাই SSG গ্ৰুপ ফাণ্ড কি পাইছে ভিঅ CLF আৰু BLFৰ পৰা পাব পাৰে BLFটো হ'ল ব্লক লেভেল ফেডাৰেশ্যন এতিয়া আমাৰ এতিয়া অসমত এতিয়ালৈকে এইটো হোৱা নাই আমাৰ ভিঅ আৰু CLF আছে তো গ্ৰুপ ফাণ্ড ৰিচিভ কি হ'ব পাৰে আদাৰ ছেভিং ডিভিডেণ্ড ইণ্টাৰেষ্ট ৰিচিভ অন কম্পালছৰি ছেভিং নালাগে ইণ্টাৰেষ্ট ৰিচিভ অন ভলেণ্টাৰী ছেভিং ইণ্টাৰেষ্ট ৰিচিভ অন আদাৰ ছেভিং ফিক্সড ডিপ'জিট ইণ্টাৰেষ্ট ফ্ৰম বেংক একাউণ্ট ইণ্টাৰেষ্ট ফ্ৰম বেংক একাউণ্টটো হ'ব বেংকৰ এইখিনি আমাৰ নাই ঠিক আছে এইখিনিলৈকে আপোনালোকে ইমান মাথা মাৰিব নালাগে আপোনালোকৰ মেইন হ'ব আপোনালোকে বেংক ইণ্টাৰেষ্টটো ভৰাব লাগিব ইয়াত আৰু আদাৰ্ছত আপোনালোকৰ ইণ্টাৰেষ্ট ৰিচিভ ফ্ৰম মেম্বাৰ এইটো আহিব ঠিক আছে এইটো হ'ল গ্ৰুপ ইণ্টাৰেষ্ট আমাৰ গ্ৰুপৰ ইণ্টাৰেষ্ট ফ্ৰম বেংক একাউণ্ট আপোনালোকৰ যদি পাছবুক হয় পাছবুকৰ যিটো ইণ্টাৰেষ্ট পাই যায় পাছবুকৰ পৰা সেই ইণ্টাৰেষ্টটো ইয়াত ভৰাব ঠিক আছে ইণ্টাৰেষ্ট ৰিচিভ অন FD যদি ফিক্সড ডিপ'জিট কৰি থৈছে তাৰ ইণ্টাৰেষ্ট যেতিয়া SSG ৰিচিভ কৰিব সেইটো চেলছ ইনভেণ্টৰী এখন নালাগে ৰেণ্ট ৰিচিভ যদি আপোনালোকৰ কিবা ৰেণ্টত দিবলগীয়া আছে কিবা বিজনেছ কৰি আছে ৰেণ্ট ৰিচিভ হ'ব পাৰে TDS ৰিফাণ্ড আছে টেক্স কটাৰ পিছত যিটো ৰিফাণ্ড পায় ইণ্টাৰেষ্ট ৰিচিভ ফ্ৰম মেম্বাৰ আৰু মেম্বাৰৰ পৰা লোনৰ যিটো ইণ্টাৰেষ্ট হয় সেই ইণ্টাৰেষ্টটো ঠিক আছে তাৰপিছত আমি চাম নাম্বাৰ C এইটো চাব ইয়াত কেইটামান পইণ্ট আহিব SSG হওক বা ভিঅ হওক ফাণ্ড গ্ৰাণ্ট এডভান্স ৰিচিভ বাই SSG ইয়াত চাওক প্ৰথমত আমাৰ ইয়াত কি দিছে ভিঅ CLF বা BLFৰ পৰা কি আহিব পাৰে ৰিভলভিং ফাণ্ড যিটো আমাৰ RF বুলি কওঁ 25,000 সেইটো পাব পাৰে এটা বস্তু চাব যদি কোনোবা গোটেই RF পাইছে অট'মেটিক আপোনালোকৰ লোকছ এপত শ্ব' কৰিব চাব আনমেচ এমাউণ্ট 25,000 হৈ আছে কোনোবা 15,000 পাব পাৰে 10,000 পাব পাৰে এইটো SSG ক্ষেত্ৰত হ'ব বা আমাৰ যিটো সময়ত আমাৰ CLF অফিচ নাছিলে আৰু আমাৰ ভিঅ অফিচখন নাছিলে তেতিয়া কি কৰিছিলে SRLMৰ পৰা ডাইৰেক্ট মানে ষ্টেটৰ পৰা ডাইৰেক্ট কি হৈছিলে আমাক গোটেই CIFৰ টকা দিছিলে 50,000কৈ সেই CIFৰ পইচাটো অট'মেটিক তাত ৰিফ্লেক্ট কৰিব বাই চান্স কোনো কাৰণে এপত শ্ব' কৰা নাই কিন্তু সেই গোটটোৱে RF বা CIF পাইছিলে ষ্টেটৰ পৰা মই CLFৰ পৰা কোৱা নাই বা ভিঅ'ৰ পৰা কোৱা নাই ষ্টেটৰ পৰা ডাইৰেক্ট পোৱাটো সেইটো কথা কৈ আছোঁ সেইটো থাকিব যদি নাথাকে আমি
মেনুৱেলি এড কৰিম ঠিক আছে তো আমি প্ৰথমত ফৰ্মেটত ফিল আপ কৰিম তাৰপিছত আমি এপত যাম এপত গৈ যদি চাওঁ আমাৰ অলৰেডি আছে তেতিয়াহ'লে আমি আৰু নতুনকৈ ভৰাব নালাগে অলৰেডি আমাৰ ভৰোৱাই আছে যদি আমাৰ ভৰোৱা নাই কিন্তু আমাৰ পাইছে তেতিয়াহ'লে আমি কি কৰিম ভৰাম ঠিক আছে তাৰপিছত আপোনালোকে ভৰাব ষ্টাৰ্টআপ ফাণ্ড গ্ৰাণ্টটো নাই এছএলএমৰ পৰা আপোনালোকৰ এইটো বিশেষকৈ ইমান নহয় আপোনালোকৰ এইটোৱেই হ'ব এইটো হ'ব ইয়াত হ'ব 25,000 ঠিক আছে নৰ্মেলি আপোনালোকৰ কি হয় ভিঅ' CLFৰ পৰা ৰিভলভিং ফাণ্ড নহয় আপোনালোকৰ হ'ব ক'ৰ পৰা NRLM বা SLMৰ পৰা ডাইৰেক্ট ষ্টাৰ্টৰ পৰা যিটো টকা সোমায় ইয়াৰ লগতে আপোনালোকৰ CIF হ'ব পাৰে এইটো চাওক CIFটো হয় সদায় 50,000 যদি কিবা 50,000ৰ এমাউণ্ট চাইছে সেইটো কি হ'ব CIF হ'ব 25,000 RF 50,000 CIF ইয়াৰ উপৰিও আপোনালোকৰ আৰু এটা টকা হ'ব পাৰে VCAMS 2020-21-22 চনত যে এটা দিছিলে লোনৰ ওপৰত 50,000 এটা দিছিলে সেইটো কয় VCAMS 50,000 সেইটো আপোনালোকে এটা কাম কৰিব ইয়াত VCAMS বুলি নাই আপোনালোকে সেইটো ভৰাব এইটোত ভৰাব 3 নম্বৰত ভৰাব 3 নম্বৰত ভৰালে নহ'ব এইটো একচুৱেলি আপোনালোকে ভৰাব এৱাৰ্ড মানি বুলিও নহয় ৰিভলভিং ফাণ্ড ষ্টাৰ্টআপ ফাণ্ড এজ এ গ্ৰাণ্ট এইটোত ভৰাব এইটোত ষ্টাৰ্টআপ ফাণ্ড এজ এ গ্ৰাণ্ট যেটা আপোনালোকৰ VCAMS টকা হয় ঠিক আছে VCAMS টকাটো আপোনালোকে ইয়াত SRLM বুলি দিব আৰু ইয়াত ষ্টাৰ্টআপ ফাণ্ড এজ এ গ্ৰাণ্ট বুলি ইয়াত 50,000টো লিখিব বুজি পাইছে নহয় সেইটো কোনটো টকা হয় VCAMS যিটো আপোনাৰ লোনৰ যি গোটেই লোন লৈছিলে তাহাঁতক কি কৰিছিলে 50,000 টকা এটা বেংকৰ পৰা মাফ কৰি দিছিলে সেই টকাটো ঠিক আছে আৰু বাকী RF যদি পাইছে অলৰেডি থাকিব এপ্লিকেশ্যনত আৰু CIF যদি ডাইৰেক্ট ষ্টেটৰ পৰা পাইছে সেইটো এপত থাকি যাব ঠিক আছে বা ইয়াত আদাৰ ফাণ্ড হিচাপতো ভৰাব পাৰিব VCAMSৰ সেইটো অসুবিধা নাই এতিয়া আমাৰ গ্ৰুপ পেমেণ্ট আমি গ্ৰুপ পেমেণ্ট চাওঁ গ্ৰুপ পেমেণ্ট মেড বাই SSGয়ে পেমেণ্ট কৰিছে কাক কৰিছে ৰিচিভ ফ্ৰম ভিঅ' CLF বেংক আদাৰ SRLM ঠিক আছে টাইপ অফ ফাণ্ড ৰিচিভ এমাউণ্ট ৰিচিভ গ্ৰুপ পেমেণ্ট আমাৰ গ্ৰুপে কি কৰিছে পেমেণ্ট কৰিছে ইণ্টাৰেষ্ট পেড অন লোন কি পেড কৰিব ভিঅ'ক কি পেড কৰিব ইণ্টাৰেষ্ট কৰিব যি লোন লৈছিলে যে কাৰণ তাত লোনত আমি অকল প্ৰিন্সিপাল এমাউণ্টটো লিখিম ইয়াত আমি ইণ্টাৰেষ্টটো লিখিম কিমান টকা ইণ্টাৰেষ্ট দিলোঁ আমি মেম্বাৰশ্বিপ ফিজ হ'ব পাৰে ভিঅ'য়ে SSGৰ পৰা বছৰেকীয়া এবাৰ মেম্বাৰশ্বিপ ফিজ ল'ব পাৰে ঠিক আছে বেংকৰ পৰা বেংক ইণ্টাৰেষ্ট পেড অন বেংক লোন যিটো বেংক লোন হয় বেংক লোনৰ ইণ্টাৰেষ্টটো ইয়াত ভৰাব কিমানকৈ লোন লৈছে আৰু ইয়াত এটা আহিব ইম্পৰ্টেণ্ট এইটো হ'ল বেংক চাৰ্জ এইটো মনত ৰাখিব আমি গ্ৰুপ ৰিচিভত পাইছিলোঁ আমি বেংক ইণ্টাৰেষ্ট যিটো আমি পাওঁ আমাৰ ছেভিং একাউণ্ট হয় কিন্তু আমাৰ পৰাতো কিছু SMS চাৰ্জ বা চেকবুক চাৰ্জ কিমানৰ পৰা কাটি লয় নহয় সেই চাৰ্জটো ভৰাব ইয়াত বেংক চাৰ্জেছ এইটো হ'ল আপোনাৰ গ্ৰুপ পে'মেণ্টত মনত ৰাখিব ঠিক আছে ইয়াত ফিল আপ কৰি ল'ব আৰু এপ্লিকেশ্যনত গৈ ভৰাব আমি এবাৰ প্ৰেক্টিছো কৰিম এপ্লিকেশ্যনটো কেনেকৈ ভৰাব লাগে ঠিক আছে তাৰপিছত আহিব আদাৰ্ছ যিমান ইম্পৰ্টেঞ্চ পে'মেণ্ট হয় গোটেইখিনি আমাৰ আছে আদাৰ্ছত ঠিক আছে আমি অকণমান ওপৰলৈ লৈ শ্লাইডটো আমি এটা আদাৰখিনি চাম ভালকৈ এতিয়া চাওক আদাৰ্ছত কি আছে ট্ৰেইনিং এণ্ড CV এক্সপেঞ্চেছ ট্ৰেইনিঙৰ যদি কিবা খৰচ থাকে সেইটো আমি ইয়াত লিখিম ইনষ্টিটিউশ্যন বিল্ডিং SSG মেম্বাৰ ডেভেলপৰ কাৰণে যদি কিবা খৰচ গৈছে ইয়াত ভৰাম এক্সপেঞ্চেছ ফ্ৰম আদাৰ এডভান্স এইটো নালাগে বিশেষকৈ এইটো হ'ব বুক কিপাৰ পে'মেণ্টটো হ'ব এতিয়া আপোনালোকে যি বুক কিপাৰ আছে বুক কিপাৰে আপোনালোকে যেতিয়া কাম কৰিব আপোনালোকৰ কিবা এটা পৰা হওক বা CLFৰ পৰা হওক বা SSGৰ পৰা হওক কিবা এটাতো দিব তো সেই যিটো পে'মেণ্ট হ'ব এইটো আপোনাৰ বুক কিপাৰ পে'মেণ্ট হ'ব এডমিন ইউটিলিটি এক্সপেঞ্চেছ মানে অফিচ কষ্ট
আপোনালোকৰ SSGৰ কেছবুক যি এইবিলাকৰ ষ্টেচনাৰী খৰচ মানে যি খৰচ হয় সেইটো ইয়াত লিখিব। ফিজ আৰু পেনাল্টি জৰিমনা বা ফাইন, যদি ভিঅ' মিটিঙত কিবা ফাইন চাইন আছে সেইটো ইয়াত হ'ব। তাৰপিছত আছে আপোনাৰ ট্ৰেভেল এক্সপেঞ্চেছটো হ'ল যাতায়াত খৰচ, বেংকলৈ যোৱা, ব্লক অফিচলৈ যোৱা, ক'ৰবাত মিটিঙলৈ যোৱা, যি খৰচ হয় সেইটো ইয়াত ভৰাব। ঠিক আছে। পাৰ্চেছ অফ ইনভেণ্টৰী মানে SSG যদি কিবা বিজনেছ কৰি আছে, গুডছ কিনা মানে বস্তু কিনা, যি ধৰক গামোচা, আপোনালোকে গামোচা বিজনেছ কৰি আছে, তো গামোচা বিজনেছ বিকিবৰ কাৰণে কিনিব লাগিব প্ৰথমত, হয়নে, সেইটো কৈছে। তাৰপিছত আছে আপোনাৰ আদাৰ মিছচেলেনিয়াছ এক্সপেঞ্চেছটো নালাগে। এডমিশ্যন ফিজ, ভিঅ'ত গৈ যেতিয়া এডমিশ্যন কৰে তেতিয়া আমি এটা পে'মেণ্ট দিব লাগে খৰচ, সেই খৰচ আপোনালোকে কেতিয়াও ঘূৰাই নাপায়, এইটো এডমিশ্যন ফিজ। ঠিক আছে। আমাৰ যিটো খৰচ হয় SSG যিমান খৰচ হয় ইয়াত গোটেইখিনি দিয়া আছে। ঠিক আছে। তাৰপিছত আমাৰ লাষ্ট আছে, নম্বৰত আমাৰ কি আছে, গ্ৰুপ প্ৰপাৰ্টি। আপোনালোকৰ যদি SSGৰ কিবা প্ৰপাৰ্টি আছে তেতিয়া লিখিব ইনভেণ্টৰী কি আছে, টাইপ অফ ফাণ্ড ৰিচিভ, এমাউণ্ট ৰিচিভ, কম্পিউটাৰ, ফাৰ্নিচাৰ এণ্ড ফিক্সাৰ, লেণ্ড এণ্ড বিল্ডিং, ভেহিকেল, যদি কিবা আছে এইবিলাক ইয়াত লিখি দিব এমাউণ্টটো। ঠিক আছে। আৰু টাইপ অফ ফাণ্ড ৰিচিভ, কোনটো ফাণ্ডৰ পৰা কিনিছে এইটো সুধিছে। ঠিক আছে। আৰু তলত এটা আছে ইকুইপমেণ্ট। ইয়াত তাৰপিছত আমাৰ হ'ল লাষ্টত হ'ল আছে আপোনাৰ কেছ ইন হেণ্ড, 31/3/2026, এইটো ডেটত আপোনাৰ হাতত টকা কিমান আছে। ঠিক আছে। কেছ ইন হেণ্ড ইয়াত মই লিখিম 31/3/2026 মোৰ হাতত আছে 500 টকা, ধৰক যি আছে যিমান আছে লিখিব। কেছ ইন হেণ্ড মানে বেংকত কিমান আছে, ডেটটো ছেমেই হ'ব, 31/3/2026 বেংকত কিমান টকা আছে, মই ধৰি লৈছোঁ 45,200 টকা আছে। ঠিক আছে। ইয়াত সুধিছে একাউণ্ট নম্বৰ 1, একাউণ্ট নম্বৰটো আপোনালোকৰ একাউণ্ট নম্বৰ কেইটা আছে, কোনটো একাউণ্টত কিমান আছে এইটো সুধিছে। ঠিক আছে। তো আজি আমাৰ যিটো আপোনাৰ SSG লকছৰ যিটো কাট অফৰ যিটো ফৰ্মেট হয় সেইটোৰ বিষয়ে আজি আমি শিকিলোঁ। আমি ট্ৰাই কৰিম কালি এই কাট অফৰ পৰা আমি কেনেকৈ এপ্লিকেশ্যনত ভৰাব লাগে আমি সেইটো শিকিম। তাৰপিছত আমি শিকিম ভিঅ' ফৰ্মেট, তাৰপিছত আমি ভিঅ' কাট অফ কেনেকৈ কৰিব লাগে আমি সেইটো শিকিম। তাৰপিছত এই চাৰিটা ভিঅ' SSG কাট অফ আৰু ভিঅ' কাট অফৰ দুটাকৈ ভিডিঅ' হ'ব, 4টা ভিডিঅ'। ইয়াৰ পিছত আমি লৈ আহিম ৰেগুলাৰ মিটিং কেনেকৈ আমি ভৰাওঁ। ৰেগুলাৰ মিটিংটো অকণমান ডিফাৰেঞ্চ, মানে কাট অফতকৈ বহুত বেলেগ আছে, যে ৰেগুলাৰ মিটিং আমি কেনেকৈ ভৰাম। আপোনালোকৰ যেতিয়া সাপ্তাহিক যেতিয়া মিটিং হ'ব, কাৰণ এটা SSGয়ে মাহত ভৰাব লাগিব 4বাৰ ৰেগুলাৰ মিটিং, 4টা মিটিং হয় 4বাৰ এণ্ট্ৰি কৰিব লাগিব, আৰু এটা ভিঅ' কৰিব লাগিব মাহত এবাৰকৈ। তো সেই মাহে মাহে যিটো ৰেগুলাৰ মিটিং কেনেকৈ কৰিব এইটো আমি শিকিম। ঠিক আছে। আৰু আপোনালোকৰ ইয়াত যদি কিবা বুজি নাপায় কমেণ্ট কৰিব, মই ট্ৰাই কৰিম সেইটোৰ ওপৰত ভিডিঅ' আনিবলৈ। আৰু যদি ভিডিঅ' ভাল লাগিছে শ্বেয়াৰ কৰিব, কিবা বুজি নাপালে, কিবা অসুবিধা পালে আৰু বেলেগ কিবা ভিডিঅ' থাকিলে তলত কমেণ্ট কৰিব। ঠিক আছে। ধন্যবাদ।